নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাই কম্পিউটাৰ নলেজ বা ইনফৰমেশ্যন টেকনলজিৰ ওপৰত আমাৰ পাৰ্ট 2 ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই ভিডিঅ'টোতো আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিছোঁ আহক আমি ভিডিঅ'টো চাওঁ বন্ধুসকল আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ'টো আপোনালোকে সহজতে আপোনাৰ মোবাইলত লাভ কৰে আজি আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে which of the following is not a feature of star topology অৰ্থাৎ তলৰ কোনটো star topology এটা বৈশিষ্ট্য নহয় বন্ধুসকল star topology বা network topology কি অলপ পিছতে আমি আলোচনা কৰিম তাৰ আগতে আমি কোৱেশ্চনটোৰ উত্তৰটো কি হ'ব আমি হেতু চাইছো এই উত্তৰটো হ'ব অপচন 4 failure of central hub does not cause failure of whole network অৰ্থাৎ central hub টো যদি অকামিলা হৈ যায় গোটেই হোল নেটৱৰ্কটো গোটেই কম্পিউটাৰ নেটৱৰ্কটো অকামিলা হৈ না যায় এইটো ষ্টাৰ টপোলজিৰ ক্ষেত্ৰত হসা নহয় গতিকে ইয়াৰ উত্তৰটো হ'ব এইটোই এতিয়া আমি বন্ধুসকল জানিব চেষ্টা কৰিম নেটৱৰ্ক টপোলজি কি নেটৱৰ্ক টপোলজি হৈছে নেটৱৰ্ক যেটো কম্পিউটাৰ নেটৱৰ্ক থাকে সেই কম্পিউটাৰ নেটৱৰ্কটোৰ শেপটো কেনেকুৱা তাকে আমি টপোলজি বুলি কওঁ ইয়াক আমি পাঁচটা ভাগত ভাগ কৰিছো এক নম্বৰটো হৈছে বাস টপোলজি দুই নম্বৰটো ৰিং তাৰ পিছত ষ্টাৰ তাৰ পিছত ট্ৰি আৰু মেছ টপোলজি এতিয়া আমি ইয়াত দেখুৱাৰ ধৰণে ষ্টাৰ টপোলজিত এটা সেন্ট্ৰেল হাব থাকিব আৰু এই সেন্ট্ৰেল হাবটোৰ লগত বহুত কম্পিউটাৰ কেইবাটাও কম্পিউটাৰ সংযোগ কৰিব পৰা যাব গতিকে সেন্ট্ৰেল হাবটো যদি অকামিলা হৈ যায় তেনেহলে গোটেই নেটৱৰ্কটোই অকামিলা হৈ যাব Our next question to hobo a compiler is a translating program which অৰ্থাৎ compiler হৈছে এটা translating program যিটোৱে ইয়াত চাৰিটা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন 3 translate entire source program into machine language অৰ্থাৎ কম্পাইলাৰে গোটেই entire source programটোকে machine language লৈকে translate কৰে ইয়াৰ অৰ্থ হৈছে আমি কম্পিউটাৰত যিবোৰ প্ৰগ্ৰেমিং কৰো যিবিলাক প্ৰগ্ৰেমিং ল্যাঙ্গুৱেজ ইউজ কৰো হাই লেভেল প্ৰগ্ৰেমিং ল্যাঙ্গুৱেজ সেইবিলাক মেচিন ৰিডেবল ল্যাঙ্গুৱেজলৈকে কনভাৰ্ট বা ট্ৰান্সলেট কৰা সেই কাৰণে আমি কম্পাইলাৰক ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ বুলিও ক'ব পাৰো আমাৰ নেক্সট কোৱেশ্চনটো হ'ব C++ ল্যাঙ্গুৱেজ was developed by C++ ল্যাঙ্গুৱেজ কোনে ডেভেলপ কৰিছিল এই শুদ্ধ উত্তৰটো হ'ব অপচন 1 বাৰ্নি ষ্ট্ৰাউডষ্ট্ৰাব তেওঁ আছিল এজন ডেনিছ কম্পিউটাৰ সাইন্টিষ্ট বন্ধুসকল C++ ল্যাঙ্গুৱেজটো হৈছে এটা কম্পিউটাৰ প্ৰগ্ৰেমিং ল্যাঙ্গুৱেজ এই ল্যাঙ্গুৱেজ ইউজ কৰি আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰিব পাৰো বিভিন্ন ধৰণৰ সফটওয়্যাৰ বনাব পাৰো বা ডেভেলপ কৰিব পাৰো আমাৰ নেক্সট কোৱেশ্চনটো হ'ব DBMS stands for আৰু এই শুদ্ধ উত্তৰটো হ'ব অপচন 2 ডাটাবেস মেনেজমেন্ট সিস্টেম এটা ডাটাবেস মানে হৈছে ওয়েল অৰ্গানাইজড ডাটা বা সুশৃংখলিত তথ্য আৰু সুশৃংখলিত তথ্য বা ওয়েল অৰ্গানাইজড ডাটাৰ যেটো কালেকচন তাকে আমি ডাটাবেস বুলি কওঁ আৰু এই ডাটাবেসটোকে মেইনটেইন কৰিবৰ কাৰণে এটা সফটওয়্যাৰ পেকেজ লাগে আৰু এইটোকে আমি ডাটাবেস মেনেজমেন্ট সিস্টেম বুলি কওঁ Our next question to hobo first layer of OSI reference model is OSI reference modelor prothom layer to hoise et chaita option dia ase aru shuddho uttor to hobo option 4 physical layer etia OSI full form hoise open system interconnection aru yak byabohar kora hoy eta computer network or duta computer ba duta end user or majot communicate koribor karone OSI reference modelor 7টা লেয়াৰ থাকে আৰু ইয়াক আমি ডায়াগ্ৰামটো দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰ এক নম্বৰ লেয়াৰটো হৈছে ফিজিক্যাল লেয়াৰ তাৰ পিছত ডাটা লেয়াৰ নেটৱৰ্ক লেয়াৰ ট্ৰান্সপোৰ্ট লেয়াৰ সেশন লেয়াৰ প্ৰেজেন্টেশন লেয়াৰ আৰু এপ্লিকেশন লেয়াৰ Our next question to hobo the term computer virus was first coined by computer virus শব্দটো প্ৰথম ইউজ কৰিছিল বা ইন্ট্ৰোডিউস কৰিছিলে ইয়াৰ উত্তৰটো হ'ব তলৰ অপচন কেইটাৰ অপচন 3 ফ্ৰেডৰিক কোহেন আৰু তেওঁ এজন আছিল আমেৰিকান কম্পিউটাৰ সাইন্টিষ্ট আৰু তেওঁ প্ৰথম 1984ত কম্পিউটাৰ ভাইৰাছ শব্দটো ইউজ কৰিছিল তেওঁ কম্পিউটাৰ ভাইৰাছ ডিফেন্স টেকনিক যেটো হয় এটো তেওঁ আৱিষ্কাৰ কৰিছিল Our next question to hobo VGA stands for আৰু এই শুদ্ধ উত্তৰটো হ'ব অপচন 1 ভিডিওগ্ৰাফিক এৰে ভিডিওগ্ৰাফিক এৰে বা VGA হৈছে ডিসপ্লে হার্ডওয়্যার আৰু এক ডিসপ্লে ইউনিটত ইউজ কৰা হয় আৰু এক প্ৰথম ইন্ট্ৰোডিউস কৰা হৈছিল 1987ত
আমাৰ নেক্সট কুৱেশ্যনটো হ'ব RAM is an ৰেমৰ ফুল ফৰ্ম হৈছে ৰেণ্ডম এক্সেছ মেমৰি আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 প্ৰাইমাৰী মেমৰি প্ৰাইমাৰী মেমৰিক আমি মেইন মেমৰি বুলিও জানো ৰেমৰ কাম হৈছে যিকোনো এটা কম্পিউটাৰ অপাৰেশ্যন বা টাস্ক এক্সিকিউট কৰিবৰ কাৰণে কিছুমান প্ৰগ্ৰেম বা ডাটা টেম্পৰাৰিলি ষ্ট'ৰ কৰি ৰখা এতিয়া অপশ্যন 2 সেকেন্ডাৰী মেমৰিৰ কিছুমান এক্সাম্পল হ'ব হাৰ্ড ডিস্ক মেগনেটিক ডিস্ক এটসেট্ৰা আৰু প্ৰাইমাৰী মেমৰিৰ ইয়াৰ ভিতৰত আন এটা মেমৰিও পৰে সেইটো হৈছে ৰোম আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সেইটো হ'ব দে আৰ দ্য ফাষ্টেষ্ট এণ্ড মষ্ট এক্সপেঞ্চিভ কম্পিউটাৰ ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ছুপাৰ কম্পিউটাৰবিলাক বহুত এক্সপেঞ্চিভ হয় আৰু ইয়াৰ ট্ৰেন্সফাৰ স্পীডটো বহুত বেছি হয় এইখিনিতে আমি জানি থওঁ ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰটো 1991 1 জুলাইত লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ নাম আছিলে পৰম 8000 এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো হ'ব দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ ইজ কল্ড কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয় তলৰ অপশ্যন কেইটাৰ অপশ্যন 2 উত্তৰটো হ'ব CPU ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিটে কম্পিউটাৰ গোটেইকেইটা ইউনিট যেনে এৰিথমেটিক এণ্ড লজিকেল ইউনিট কণ্ট্ৰল ইউনিট আৰু মেমৰি ইউনিট কণ্ট্ৰল কৰে আৰু সেইকাৰণে ইয়াক ব্ৰেইন অফ দ্য কম্পিউটাৰ বুলি বন্ধুসকল আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে তেনেহ'লে আমাক কমেণ্টছ কৰি জনাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে কমেণ্টছ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ